নমস্কাৰ আজিৰ ভিডিওটোৰ বিষয় হৈছে মান্থলি কাৰেন্ট এফেয়াৰ্স 2021 এই ভিডিওটোত আমি মে মাহৰ 16 তাৰিখৰ পৰা মে মাহৰ 31 তাৰিখলৈ যিবোৰ ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্স আছে সেইবোৰৰ বিষয়ে আলোচনা কৰিম ইতিমধ্যে এই ভিডিওটোৰ প্ৰথম ভাগ মোৰ চেনেলত আপলোড কৰিছো যদি আপোনালোকে এই ভিডিওটো এতিয়াও চোৱা নাই হেতু চাব তাৰ পিছত আজিৰ এই ভিডিওটো হৈছে সেই একেটা ভিডিওৰ দ্বিতীয় ভাগ আজিৰ আলোচনা এই প্ৰশ্নটোৰ আৰম্ভ কৰিছো ফৰচুন আলোচনীয়ে 2021 বৰ্ষৰ বাবে প্ৰকাশ কৰা বিশ্বৰ 50 গৰাকী মহান নেতাৰ তালিকাখনৰ শীৰ্ষত থকা ব্যক্তিগৰাকী কোন ওয়াৰ্ল্ডছ 50 গ্ৰেটেষ্ট লিডাৰ্স অফ 2021 এই প্ৰশ্নটোৰ কাৰণে চাৰিটা অপচন দিয়া আছে এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি জেচিন্ডা আৰ্ডেন তেওঁ হৈছে বৰ্তমান নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী এই তালিকাখনৰ টপ 10ত থকা একমাত্ৰ ভাৰতীয় গৰাকী হৈছে অডাৰ পুনাৱালা তেওঁ হৈছে Serum Institute of Indiaৰ CEO Chief Executive Officer ফৰচুন আৰু ফৰ্বছ এই দুইখন আলোচনীয়ে সময়ে সময়ে এনেকুৱা ধৰণৰ তালিকা প্ৰকাশ কৰি থাকে যিবোৰৰ পৰা প্ৰতিযোগিতামূলক পৰীক্ষাত প্ৰশ্ন অহা দেখিবলৈ পোৱা যায় আৰু এই তালিকাবোৰৰ বিষয়ে সময়ে সময়ে মই আপোনালোকক মোৰ ভিডিওৰ জৰিয়তে জনাই থাকিম আহিছো পৰৱৰ্তী প্ৰশ্নলৈ 2 নং প্ৰশ্ন কোনে 2020 বৰ্ষৰ মিছ ইউনিভাৰ্স কিতাপ অৰ্জন কৰিছে এই প্ৰশ্নটোৰ কাৰণে চাৰিটা অপচন দিয়া আছে ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি এন্ড্ৰিয়া মেজা তেওঁ এগৰাকী মেক্সিকোৰ সুন্দৰী এতিয়া মেক্সিকোৰ বিষয়ে দুটামান কথা মনত পেলাই দিছো মেক্সিকোৰ ৰাজধানী হৈছে মেক্সিকো সিটি বৰ্তমান ৰাষ্ট্ৰপতি হৈছে এনৰিজ মেনুৱেল লোপেজ অব্ৰেডৰ আৰু মেক্সিকোৰ কাৰেন্সি বা মুদ্ৰা হৈছে মেক্সিকান পেছো এই প্ৰশ্নটোৰ উত্তৰৰ লগতে এইখিনি কথাও মনত ৰাখিব লাগিব 3 নং প্ৰশ্ন কোনখন ৰাষ্ট্ৰ মংগল গ্ৰহত অৱতৰণ কৰা দ্বিতীয়খন ৰাষ্ট্ৰ হিচাপে পৰিগণিত হৈছে সেকেন্ড নেশন টু ল্যান্ড অন মার্স ইয়াতে চাৰিটা অপচন দিয়া আছে এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি চীন মংগল গ্ৰহত অৱতৰণ কৰা দ্বিতীয়খন ৰাষ্ট্ৰ হৈছে চীন চীনে সফলতাৰে মংগল গ্ৰহত অৱতৰণ কৰোৱা প্ৰথমখন মংগলযান হৈছে ঝুৰং আৰু মংগল গ্ৰহত অৱতৰণ কৰা প্ৰথমখন ৰাষ্ট্ৰ হৈছে ইউএছএ ইউনাইটেড ষ্টেটছ অফ আমেৰিকা এতিয়া চীনৰ বিষয়ে দুটামান কথা মনত পেলাই দিছো চীনৰ ৰাজধানী হৈছে বেইজিং চীনৰ বৰ্তমান ৰাষ্ট্ৰপতি হৈছে জি জিনপিং চীনৰ কাৰেন্সি বা মুদ্ৰা হৈছে ৰেনমিনবি বহুতো পৰীক্ষাত চীনৰ কাৰেন্সি ইয়েন বুলিও আহে গতিকে এই দুইটাই শুদ্ধ ৰেনমিনবি হৈছে চীনৰ অফিচিয়েল কাৰেন্সি আনহাতে ইয়েন হৈছে ৰেনমিনবিৰ এটা ইউনিট গতিকে যদি চীনৰ কাৰেন্সিৰ বিষয়ে সোধে তেতিয়াহ'লে এই দুইটাই শুদ্ধ হ'ব এতিয়া আহিছো 4 নং প্ৰশ্নলৈ ডিআৰডিওয়ে প্ৰস্তুত কৰি উলিওৱা এন্টি কোভিড দৰৱটোৰ নাম কি এই প্ৰশ্নটোৰ কাৰণেও চাৰিটা অপচন দিয়া আছে এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ 2DG 2DGৰ সম্পূৰ্ণ নাম হৈছে 2ডিঅক্সি ডিগ্লুকজ 2ডিঅক্সি ডিগ্লুকজ হৈছে ডিআৰডিওয়ে প্ৰস্তুত কৰা প্ৰথমটো এন্টি কোভিড দৰৱ ডিআৰডিওৰ সম্পূৰ্ণ নামটো হৈছে ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গানাইজেশ্যন আৰু এই অৰ্গানাইজেশ্যনৰ মুখ্য কাৰ্যালয় আছে নতুন দিল্লীত এতিয়া 5 নং প্ৰশ্ন কোনে 2021 বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় অজেয় স্বৰ্ণ পদক লাভ কৰিছে আন্তঃৰাষ্ট্ৰীয় অজেয় স্বৰ্ণ পদক বা ইন্টাৰনেশ্যনেল ইনভিনচিবল গোল্ড মেডেল ইয়াতে দিয়া এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি ৰমেশ পোখৰিয়াল নিশাংক তেখেতৰ লিখনি আৰু সামাজিক কৰ্মৰাজিয়ে মানৱ সমাজলৈ উৎকৃষ্ট সেৱা আগবঢ়োৱাৰ বাবে তেখেতে এই সন্মান লাভ কৰিছে আন্তঃৰাষ্ট্ৰীয় অজেয় স্বৰ্ণ পদক এই সন্মান প্ৰদান কৰে মহৰ্ষি অৰ্গানাইজেশ্যন এণ্ড ইটছ ইউনিভাৰ্চিটিয়ে ৰমেশ পোখৰিয়াল নিশাংক হৈছে ভাৰতৰ বৰ্তমান শিক্ষামন্ত্ৰী এইখিনিতে অসমৰ শিক্ষামন্ত্ৰীগৰাকীৰ নামো মনত পেলাই দিছো অসমৰ বৰ্তমান শিক্ষামন্ত্ৰীগৰাকী হৈছে ডক্টৰ ৰণোজ পেগু 6 নং প্ৰশ্ন অলপ দিন আগেয়ে কোনখন দেশে চিমৰ্গ নামৰ ছুপাৰ কম্পিউটাৰ এটা প্ৰস্তুত কৰিছে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন সি ইৰাণ ইৰাণৰ ৰাজধানী হৈছে তেহৰান ইৰাণৰ বৰ্তমান ৰাষ্ট্ৰপতি হৈছে হাছান ৰুহানী আৰু ইৰাণৰ কাৰেন্সি বা মুদ্ৰা হৈছে ৰিয়াল প্ৰশ্নৰ উত্তৰবোৰৰ লগতে আপোনালোকে এই এডিশনাল কথাবিলাকো মনত ৰাখিব এইবোৰে আপোনালোকক পৰীক্ষা হলত যথেষ্ট সহায় কৰিব 7 নং প্ৰশ্ন তলত উল্লেখিত কোনবিধ খেলৰ লগত কৰিম আব্দুল জব্বাৰ সোশ্যাল জাস্টিস চেম্পিয়ন এৱাৰ্ড জড়িত ইয়াতে চাৰিবিধ খেল দিয়া আছে এই চাৰিবিধ খেলৰ ভিতৰত বাস্কেটবলৰ লগত কৰিম আব্দুল জব্বাৰ সোশ্যাল জাস্টিস চেম্পিয়ন এৱাৰ্ড জড়িত গতিকে অপচন ডি এই প্ৰশ্নটোৰ কাৰণে শুদ্ধ উত্তৰ এইখিনিতে এটা কথা মন কৰিব লাগিব কিছুমান প্ৰতিযোগিতামূলক পৰীক্ষাত খেলসমূহৰ লগত
কিমানগৰাকী খেলুৱৈ জড়িত তাৰ বিষয়েও প্ৰশ্ন আহে ক্ৰিকেট হকি ফুটবল এই তিনিবিধ খেলত একোটা দলত 11 গৰাকীকৈ খেলুৱৈ থাকে বুলি আমি জানো এতিয়া বাস্কেটবল খেলৰ একোটা দলত 5 গৰাকীকৈ খেলুৱৈ থাকে গতিকে এইখিনি কথাও মনত ৰাখিব লাগিব কেতিয়াবা কিছুমান পৰীক্ষাত অমিল বা অড কোনটো বাছি উলিয়াব দিয়ে তেতিয়া এই চাৰিটা অপচনৰ ভিতৰত যদি অমিল বা অড কোনটো বাছি উলিয়াব দিয়ে তাৰ পৰা আমি বাছিব পাৰিম ইয়াৰে অমিলটো হৈছে বাস্কেটবল কাৰণ বাস্কেটবলৰ একোটা দলত 5 গৰাকীকৈ খেলুৱৈ থাকে আৰু বাকি তিনিটাৰ 11 গৰাকীকৈ খেলুৱৈ থাকে এনেকুৱা প্ৰশ্ন প্ৰতিযোগিতামূলক পৰীক্ষাত আহে গতিকে এইখিনি মনত ৰাখিব বুলি আশা কৰিলো 8 নং প্ৰশ্ন কোন গৰাকী খেলুৱৈ ইটালিয়ান ওপেন 2021 ৰ পুৰুষ একক শাখাত বিজয়ী হৈছে ইটালিয়ান ওপেন হৈছে টেনিছ খেল প্ৰতিযোগিতা অপচন 4টা দিয়া আছে ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ ৰাফেল নাডাল হৈছে স্পেইনৰ খেলুৱৈ কেতিয়াবা খেলুৱৈ গৰাকী কোনখন দেশৰ হয় হেয় প্ৰশ্ন আহে গতিকে এইটো মনত ৰাখিব ৰাফেল নাডাল হৈছে স্পেইনৰ খেলুৱৈ এই প্ৰশ্নটোত আমি পুৰুষৰ একক শাখাত বিজয়ী খেলুৱৈ গৰাকীৰ নাম জানিলো এতিয়া আমি মহিলা একক শাখাত বিজয়ী খেলুৱৈ গৰাকীৰ নাম জানিম তেওঁ হৈছে ইগা সুয়াটেক তেওঁ পোলেণ্ডৰ খেলুৱৈ 9 নং প্ৰশ্ন কেৰালা ৰাজ্যৰ বৰ্তমান মুখ্যমন্ত্ৰী কোন এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে অপচন বি পিনাৰায়ি বিজয়ন হৈছে কেৰালা ৰাজ্যৰ বৰ্তমান মুখ্যমন্ত্ৰী ঠিক তেনেদৰে আৰু 4খন ৰাজ্যৰ 4 গৰাকী নতুন মুখ্যমন্ত্ৰীৰ বিষয়ে এটা ভিডিঅ' ইতিমধ্যে মোৰ চেনেলত আপলোড কৰিছো আৰু সেই ভিডিঅ'টোৰ লিংক ওপৰৰ আই বটনত দিছো ভিডিঅ'টো এবাৰ চাব এতিয়া কেৰালাৰ ৰাজধানী হৈছে থিৰুবনন্তপুৰম কেৰালাৰ বৰ্তমান ৰাজ্যপাল হৈছে আৰিফ মোহাম্মদ খান আৰু এইখিনি হৈছে কেৰালাৰ বিষয়ে জানিবলগীয়া কিছুমান দৰকাৰী তথ্য যেনে হাইয়েষ্ট লিটাৰেসি ৰেট অৰ্থাৎ ভাৰতৰ ভিতৰত কেৰালা ৰাজ্যৰ সাক্ষৰতাৰ হাৰ আটাইতকৈ বেছি আৰু এই হাৰ হৈছে 93.91% দ্বিতীয়টো পইণ্ট হৈছে হাইয়েষ্ট ৰাবাৰ প্ৰডিউচিং ষ্টেট কেৰালা হৈছে আটাইতকৈ বেছি ৰবৰ উৎপাদনকাৰী ৰাজ্য কেৰালা ৰাজ্যক ল্যান্ড অফ কোকোনাট ট্ৰি বুলিও কোৱা হয় আনহাতে কেৰালা হৈছে স্পাইচ কোষ্ট অফ ইণ্ডিয়া স্পাইচ মানে মছলা আৰু কেৰালা হৈছে ভাৰতৰ ভিতৰত প্ৰথম ডিজিটেল ষ্টেট গতিকে এই তথ্যখিনি ইম্পৰ্টেণ্ট হয় মনত ৰাখিব 10 নং প্ৰশ্ন কোনে দশম বাৰ্ষিক ৱৰ্ল্ড কোৰিওগ্ৰাফি এৱাৰ্ড 2020 জিকিছে এই প্ৰশ্নটোৰ কাৰণে শুদ্ধ উত্তৰ হৈছে অপচন সি সুৰেশ মুকুন্দে ৱৰ্ল্ড কোৰিওগ্ৰাফি এৱাৰ্ড 2020 জিকিছে ৱৰ্ল্ড কোৰিওগ্ৰাফি এৱাৰ্ড এই বঁটাক কোৰিও এৱাৰ্ড আৰু অস্কাৰছ অফ ডান্স বুলিও জনা যায় এই বঁটা প্ৰদান অনুষ্ঠান প্ৰতি বছৰে ইউনাইটেড ষ্টেটছৰ লছ এঞ্জেলছত অনুষ্ঠিত হয় সুৰেশ মুকুন্দ হৈছে এই সন্মান লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় তেওঁ ৱৰ্ল্ড অফ ডান্স নামৰ টিভি ৰিয়েলিটি শ্ব' এটাৰ কাৰণে এই বঁটা লাভ কৰিছে 11 নং প্ৰশ্ন তলৰ কোনটোৱে ৱৰ্ল্ডছ লাৰ্জেষ্ট কম্পিউটাৰ প্ৰগ্ৰামিং কম্পিটিশ্যনৰ কাৰণে গিনিছ ৱৰ্ল্ড ৰেকৰ্ড কিতাপ লাভ কৰিছে ইয়াতে 4টা অপচন দিছে এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি কোড ভিটা এই কম্পিউটাৰ প্ৰগ্ৰামিং প্ৰতিযোগিতা TCS এ আয়োজন কৰিছে TCS ৰ ফুল ফৰ্ম হৈছে টাটা কনসালটেন্সি সাৰ্ভিসেছ আৰু TCS ৰ মুখ্য কাৰ্যালয় আছে মুম্বাইত 12 নং প্ৰশ্ন 2021 বৰ্ষৰ ফৰ্বছ আলোচনী অনুসৰি বিশ্বৰ আটাইতকৈ অধিক মাননি লাভ কৰা এথলীট গৰাকী কোন এই প্ৰশ্নটোৰ কাৰণে শুদ্ধ উত্তৰ হৈছে অপচন বি কনৰ মেকগ্ৰেগৰ আয়াৰলেণ্ডৰ নাগৰিক তেখেত হৈছে 2021 বৰ্ষৰ বিশ্বৰ ভিতৰত আটাইতকৈ অধিক মাননি লাভ কৰা এথলীট ৱৰ্ল্ডছ হাইয়েষ্ট পেইড এথলীটছ আৰু এই তালিকাখন প্ৰস্তুত কৰি উলিয়াইছিল ফৰ্বছ আলোচনীয়ে ইতিমধ্যে আগৰ প্ৰশ্ন এটাত ফৰচুন আলোচনীৰ বিষয়ে মই উল্লেখ কৰি আহিছো গতিকে ফৰচুন আৰু ফৰ্বছ এই আলোচনী দুখনে যিবোৰ তালিকা প্ৰকাশ কৰি থাকে সেই তালিকাবোৰৰ পৰা কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰশ্ন অহা দেখা যায় মই আপোনালোকক সময়ে জনাই থাকিম কনৰ মেকগ্ৰেগৰ হৈছে এগৰাকী MMA ফাইটাৰ MMA ৰ ফুল ফৰ্ম হৈছে মিক্সড মাৰ্শিয়েল আৰ্টছ আৰু তেওঁৰ মুঠ উপাৰ্জন হৈছে $180 মিলিয়ন আৰু $180 মিলিয়নেৰে তেওঁ হৈছে বিশ্বৰ আটাইতকৈ অধিক মাননি লাভ কৰা এথলীট 13 নং প্ৰশ্ন অলপ দিন আগেয়ে কোনে CBI ৰ নতুন সঞ্চালক হিচাপে নিযুক্তি লাভ কৰিছে নিউ ডাইৰেক্টৰ অফ CBI ৰ নতুন ডাইৰেক্টৰ হিচাপে নিযুক্তি লাভ কৰিছে সুবোধ জয়সৱালে গতিকে অপচন এ এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ CBI ৰ সম্পূৰ্ণ নাম হৈছে চেন্ট্ৰেল ব্যুৰো অফ ইনভেষ্টিগেশ্যন 1963 চনত CBI ৰ প্ৰতিষ্ঠা হয় আৰু CBI ৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত আছে অপচনত দিয়া
আন 3 গৰাকী ব্যক্তিৰ বিষয়ে জানি থোৱাটো ভাল হ'ব ইয়াৰে ভিতৰত অৰবিন্দ কুমাৰ হৈছে ইন্টেলিজেন্স ব্যুৰোৰ বৰ্তমান ডাইৰেক্টৰ কুলদীপ সিং হৈছে CRPFৰ ডাইৰেক্টৰ জেনেৰেল CRPFৰ সম্পূৰ্ণ নাম হৈছে চেন্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চ আৰু সুৰজিত সিং দেশপাল হৈছে ITBPৰ ডাইৰেক্টৰ জেনেৰেল ITBPৰ ফুল ফৰ্ম হৈছে ইণ্ডো টিবেটান বৰ্ডাৰ পুলিচ গতিকে আগন্তুক প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে এই 4 গৰাকী ব্যক্তিৰ বিষয়ে জানি থোৱাটো ভাল হ'ব আহিছো পৰৱৰ্তী প্ৰশ্নলৈ 14 নং প্ৰশ্ন UPI ৰ সম্পূৰ্ণ নাম কি এই 4টা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি ইউনিফাইড পেমেন্টছ ইন্টাৰফেস UPI হৈছে মোবাইল ফোনৰ এপৰ জৰিয়তে দুটা বেংক একাউণ্টৰ মাজত টকা ট্ৰান্সফাৰ কৰা এটা পদ্ধতি এই পদ্ধতিটো আৰম্ভ কৰিছে নেশ্যনেল পেমেন্টছ কৰ্পোৰেচন অফ ইণ্ডিয়া আৰু এই পদ্ধতিটো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই নিয়ন্ত্ৰণ কৰে 15 নং প্ৰশ্ন তলৰ কোন গৰাকী ভাৰতীয়ই প্ৰিন্সেছ অফ অষ্টাৰিয়াছ বঁটা লাভ কৰিছে প্ৰিন্সেছ অফ অষ্টাৰিয়াছ বঁটা লাভ কৰিছে অমৰ্ত্য সেনে গতিকে অপচন বি এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ প্ৰিন্সেছ অফ অষ্টাৰিয়াছ হৈছে স্পেইনৰ অন্যতম প্ৰধান বঁটা ইয়াৰে অষ্টাৰিয়াছ হৈছে স্পেইনৰ এটা স্বায়ত্তশাসিত অঞ্চল অমৰ্ত্য সেনে সোশ্যাল সায়েন্সেছ কেটেগৰী বা সামাজিক বিজ্ঞান শাখাত এই বঁটা লাভ কৰিছে তেখেতে 1998 চনত ইকনমিক্সৰ নোবেল বঁটা লাভ কৰিছে আৰু 1999 চনত ভাৰত ৰত্ন লাভ কৰিছে এইখিনিতে কৈলাশ সত্যাৰ্থীৰ বিষয়ে জানি থওঁ তেখেতে 2014 চনত শান্তিৰ নোবেল বঁটা লাভ কৰিছিল আৰু শচীন তেণ্ডুলকাৰ হৈছে ভাৰত ৰত্ন লাভ কৰা আটাইতকৈ কনিষ্ঠতম ব্যক্তি আশা কৰিছো এই এডিশনাল পইণ্টছবোৰে আপোনালোকক উপকৃত কৰিব ইয়াৰ পিছত 16 নং প্ৰশ্ন দেশ ৰাজ্যই বৃক্ষৰোপণ কৰা নাগৰিকক পুৰস্কৃত কৰিবলৈ অংকুৰ আঁচনি মুকলি কৰিছে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে অপচন ডি মধ্যপ্ৰদেশ ৰাজ্যই বৃক্ষৰোপণ কৰা নাগৰিকক পুৰস্কৃত কৰিবলৈ অংকুৰ আঁচনি মুকলি কৰিছে মধ্যপ্ৰদেশৰ ৰাজধানী হৈছে ভূপাল বৰ্তমান ৰাজ্যপাল হৈছে আনন্দীবেন পটেল বৰ্তমান মুখ্যমন্ত্ৰী হৈছে শিৱৰাজ সিং চৌহান 17 নং প্ৰশ্ন তলৰ কোন গৰাকী ব্যক্তিয়ে 2020 বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় এনি বঁটা লাভ কৰিছে ইন্টাৰনেশ্যনেল এনি এৱাৰ্ড 2020 ইয়াতে 4টা অপচন দিয়া আছে ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি ওপৰৰ আটাইকেইটা অৰ্থাৎ চিন্তামণি নাগেশ ৰামচন্দ্ৰ ৰাও ডেভিড টি এলেন আৰু মটেও মৰ্চিয়ানো এই তিনিগৰাকী ব্যক্তিয়ে 2020 বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় এনি বঁটা লাভ কৰিছে এই বঁটা বছৰি ইটালিয়ান অয়েল এণ্ড গেছ কোম্পানী এনিয়ে প্ৰদান কৰে এই বঁটা প্ৰদানৰ প্ৰধান উদ্দেশ্য হৈছে শক্তি ক্ষেত্ৰসমূহ উচিতভাৱে ব্যৱহাৰ কৰা আৰু পৰিৱেশৰ ওপৰত অনুসন্ধান বৃদ্ধি কৰিবলৈ উৎসাহ যোগোৱা এই বঁটা প্ৰদান অনুষ্ঠান ইটালীৰ ৰোমত অনুষ্ঠিত হৈছিল 18 নং প্ৰশ্ন অসম বিধানসভাৰ বৰ্তমান অধ্যক্ষ গৰাকীৰ নাম কি এই প্ৰশ্নটোৰ বাবে শুদ্ধ উত্তৰ হৈছে অপচন বি বিশ্বজিৎ দৈমাৰী অসম বিধানসভাৰ প্ৰথম গৰাকী অধ্যক্ষ হৈছে বাবু বসন্ত কুমাৰ দাস আৰু বিধানসভাৰ অধ্যক্ষ গৰাকীৰ কাৰ্যকাল হৈছে 5 বছৰ 19 নং প্ৰশ্ন অসম বিধানসভাৰ বৰ্তমান উপাধ্যক্ষ গৰাকীৰ নাম কি তেওঁৰ নাম হৈছে নুমল মমিন গতিকে অপচন সি এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ 20 নং প্ৰশ্ন এছিয়ান এলাইড বক্সিং চেম্পিয়নশ্বিপ 2021 দেশত অনুষ্ঠিত হৈছিল এই বক্সিং চেম্পিয়ন ডুবাইত অনুষ্ঠিত হৈছিল হেহে অপচন এ এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ এছিয়ান এলাইড বক্সিং চেম্পিয়নশ্বিপ 2021ত যিসকল ভাৰতীয়ই গোল্ড সিলভাৰ আৰু ব্ৰঞ্জ মেডেল লাভ কৰিছে তেওঁলোকৰ তালিকা এখন ইয়াত আগবঢ়ালো গোল্ড মেডেল লাভ কৰিছে সঞ্জিত কুমাৰে তেওঁ 91 কেজি কেটেগৰীত এই মেডেল লাভ কৰিছে আৰু পূজা ৰাণীয়ে 75 কেজি কেটেগৰীত এই মেডেল লাভ কৰিছে ঠিক তেনেদৰে সিলভাৰ মেডেল লাভ কৰিছে অমিত ফংঘাল 52 কেজি শিৱ থাপা 64 কেজি মেৰী কম 51 কেজি লাল বুৱাত চাইহি 64 কেজি আৰু অনুপমা কুণ্ডু 81 প্লাছ কেজি কেটেগৰীত সিলভাৰ মেডেল লাভ কৰিছে ব্ৰঞ্জ মেডেল লাভ কৰিছে লাভলিনা বৰগোহাঁই তেওঁ 69 কেজি কেটেগৰীত এই মেডেল লাভ কৰিছে আৰু বহুতো ভাৰতীয়ই ব্ৰঞ্জৰ মেডেল লাভ কৰিছে মই তেখেতসকলৰ নামবোৰ ইয়াত উল্লেখ নকৰিলোঁ অসমৰ পৰা দুগৰাকী খেলুৱৈয়ে মেডেল লাভ কৰিছে শিৱ থাপা আৰু লাভলিনা বৰগোহাঁই শিৱ থাপাই সিলভাৰ মেডেল আৰু লাভলিনা বৰগোহাঁই ব্ৰঞ্জ মেডেল লাভ কৰিছে ইয়াতে কোনগৰাকী খেলুৱৈয়ে কি মেডেল লাভ কৰিছে এই কথাষাৰ যদি মই মনত ৰাখিব লাগে মই এনেধৰণে মনত ৰাখিম শিৱ এছ আৰু
চিলভাৰ এছ গতিকে এছ এছ মনত ৰাখিম শিৱ চিলভাৰ ঠিক তেনেদৰে লাভলিনা বৰগোহাঁই বি আৰু ব্ৰঞ্জ বি গতিকে বি বিটো ইয়াত মনত ৰাখিম লাভলিনা বৰগোহাঁই গতিকে ব্ৰঞ্জ মেডেল বি গোল্ড মেডেল দুগৰাকী ভাৰতীয় লাভ কৰিছে সঞ্জিত কুমাৰ আৰু পূজা ৰাণী গতিকে মই ইয়াত এনেকৈ মনত ৰাখিম কুমাৰ এটুক ৰাজকুমাৰ বুলি ধৰি ললোঁ ৰজাৰ পুত্ৰ ৰাজকুমাৰ আৰু ৰজাৰ পত্নী ৰাণী গতিকে ৰজা ৰাণী কুমাৰ এখেতসকলে সোণৰ অলংকাৰ পৰিধান কৰে গতিকে কুমাৰ আৰু ৰাণী এই দুইটা গোল্ডৰ লগত জড়িত পৰীক্ষাৰ কাৰণে গোল্ড মেডেলটো ইম্পৰ্টেণ্ট হয় লগতে আসাম কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে চিলভাৰ আৰু ব্ৰঞ্জ মেডেল এই দুইটা ইম্পৰ্টেণ্ট কাৰণ চিলভাৰ মেডেল শিৱ থাপাই লাভ কৰিছে আৰু ব্ৰঞ্জৰ মেডেল লাভলিনা বৰগোহাঁয়ে লাভ কৰিছে আৰু এনেকুৱা ট্ৰিক্স প্ৰয়োগ কৰি মই মনত ৰাখিম মোৰ এই ট্ৰিক্সটো আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব এইখিনিতে মে মাহৰ মান্থলি কাৰেণ্ট এফেয়াৰ্ছৰ দ্বিতীয় ভাগৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব যদি আপুনি এতিয়াও এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ কৰিলোঁ কাৰণ এই চেনেলত প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে দৰকাৰী বিষয়ৰ ভিডিঅ' আপলোড হৈ থাকে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ পিছত নটিফিকেশ্যন বেলটো অন কৰি অলত ক্লিক কৰিব তেতিয়া এই চেনেলত আপলোড হোৱা যিকোনো ভিডিঅ'ৰ নটিফিকেশ্যন প্ৰথমে আপোনাৰ ওচৰলৈ যাব